এটা আজমল আহিছে এয়াৰপোৰ্টত জিন্দাবাদ দিব আজিজ খান এইটো কেনেকুৱা কথা হ'ব পাৰে এইটো বাচ্চা ল'ৰাৰ কথা ক'লে হ'ব নেকি আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া যদি এয়াৰপোৰ্টত নামে মানুহে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ দিব নেকি এটা সব মানুহকে কি বুলি ভাবে মই ক'ব নোৱাৰো আজি বদৰুদ্দিন আজমল এয়াৰপোৰ্টত নামিব আৰু মানুহে আজিজ খান জিন্দাবাদ দিব নেকি এইটো এটা এনেকুৱা ধৰণৰ অদ্ভুত বোলে বদৰুদ্দিন আজমল জিন্দাবাদ দিছে আমি ভুলতে শুনিছোঁ পাকিস্তান জিন্দাবাদ আৰু এই আজিজ খানে নামেইনো কিয় লয় পাকিস্তানৰ লগত মিলা মিছা বেলেগ নামতো ল'ব পাৰে যদি তেনেকৈ হ'লেতো তেওঁলোকে যদি কয় পাকিস্তান বুলি ক'লে আজিজ খান শুনা পায় এতিয়া যোৱাকালি সঁচাসঁচি আজিজ খান জিন্দাবাদ দিব মানুহে পাকিস্তান শুনিব এতিয়া ফেচবুকে কি ডিলিট কৰিছে এইবিলাকত মই সোমাই কি লাভ আছে কি তেওঁলোকৰ প্লেটফৰ্ম ইচ্ছা কৰিলে কিবা দিব ইচ্ছা কৰিলে কিবা নিদিব কিন্তু মোৰ কথাটো হ'ল যে ফেচবুকেতো কোন বদৰুদ্দিন খান আজিজ খান চিনি নাপায় বদৰুদ্দিন আজমল যদি এয়াৰপোৰ্টত নামে মানুহে আজিজ খান জিন্দাবাদ কিয় চিঞৰিব মানুহেতো আজমল জিন্দাবাদ চিঞৰিব নহয় সেই সাধাৰণ কথাখিনি যদি অসমৰ ৩ কোটি মানুহক আৰু ইমান বুৰ্বক বুলি ভাবে আমি কি ক'ম আৰু কেছ ৰেজিষ্টাৰ হৈছে ইনকুৱাৰী হ'ব আৰু এইটো পুলিচে যাক য'ত যি ব্যৱস্থা ল'ব লাগে পুলিচে ফৰেনচিকত পঠাব ভইচটো তেওঁলোকে ক্ল'জ কৰি চাব টেকন'লজিকেলি প্ৰুভ হ'ব যে আজিজ খানেই কৈছে নে পাকিস্তানেই কৈছে মই কাণ দুখনৰ কথা কৈছোঁ আপোনাৰ মতে কি আপুনিওতো শুনিছে তাতে এতিয়া মোৰ নামত ব্লেম কৰিলে কি হ'ব প্ৰথমটো সাংবাদিকৰ ফালৰ পৰাওতো সেইটো টুইট হৈছে মইতো 2 ঘণ্টা পিছত কৰিছোঁ প্ৰথম মইতো অতনু ভূঞাৰ টুইটতে দেখিছোঁ এটা সব মানুহে ভুল কৰিব পাৰে নেকি এইটোতো পলিটিকেল মটিভেটেড নহয় ফাৰ্ষ্ট টুইটটো মই অতনু ভূঞাৰ দেখিছোঁ অতনু ভূঞাৰ টুইটটো কৰাৰ পিছত মই নিজৰ কাণেদি শুনিছোঁ শুনি পেলাই তাৰপিছত মই টুইট কৰিছোঁ আৰু মই তেওঁৰ অতনু ভূঞা কৰাৰ কাৰণে মই কৰা নাই মই নিজৰ কাণখনক বিশ্বাস কৰিছোঁ আৰু আপুনিও শুনক আৰু এই কথাটোতো কনভিন্স হ'বলগীয়া কথা নেকি যে এয়াৰপোৰ্টত গৈছোঁ আজমল নামিব আজিজ খান জিন্দাবাদ আৰে আজিজ খানৰ ইউডিএফত কোনো ভেলুৱে নাই তেওঁক কিয় মানুহে জিন্দাবাদ চিঞৰিব আৰে বাবা মই আৰু বিজেপিয়ে কেনেকৈ কৰাব পাৰোঁ তেওঁলোকে যদি পাকিস্তান নিচিঞৰে বা তেওঁলোকে যদি তাতে কিবা এটা ঘটনা নকৰে আমি নিজৰ পৰা কেনেকৈ বনাব পাৰিম এইটোতো এটাতো ভিডিঅ' ওলাইছে তেওঁলোকে ভিডিঅ'টো ওলোৱাৰ পিছত লগে লগে ভিডিঅ'টো পুট কৰি টুইট এটা কৰি দিব লাগিছিল যিহেতু আমি আজিজ খান কৈছোঁ এইটো চাওক তেওঁলোকে যিহেতু ডিছপিউট কৰিছে যে এইটো আজিজ খান বুলি কৈছে বা পাকিস্তান বুলি কৈছে ডিছপিউট নকৰিলে এৰেষ্ট হ'ব যিহেতু ডিছপিউট কৰিছে গতিকে এইটো ফৰেনচিক কৰি পেলাই আমি কৰিম কাৰণ আমিতো আইনৰ মাজত আছোঁ ন আইন আজমল বুলি ক'লে আৰু পুলিচ জঁপিয়াই পৰাটোতো ঠিক নহয় ন এইটো এটা নিয়মৰ মাজেদি যাব লাগিব Channel East, the voice of Northeast.